আদি লগৰ এজনীয়ে ফোন কৰিছিল, তাইৰ লগতে কথা পাতি আছিলোঁ। আমি যে কথা নপতা 3 বছৰ মানেই হ'ল, আজি তাই ফোন কৰিছে আকৌ। তোমাৰ কি হ'ল, ইমান খং কৰি থকা যেন লাগিছে? মই কিবা ভুল কৰিলোঁ নেকি? কোৱাচোন কি হৈছে? ভুল কৰিলা সেইটো তুমি মোক সুধিবলৈ আহিছা? আজিকালিতো মোৰ কেয়াৰ ল'বলৈ পাহৰিয়ে গ'লা তুমি। মোক যে একাপ চাহ দিব লাগে সেইটো নাজানা। তোমাক ক'ব লাগিব নেকি মই এক্সট্ৰাকৈ? হা, চাহ একাপ দিব লাগে। ইমানকৈ খাবলৈ মন যায়, মই নিজে বনাই খাব নোৱাৰোঁ নহয়। আদি তোমাৰ কি হ'ল, এনেকৈ কথা কৈছা যে মোক? তোমাৰ যদি চাহ খাবলৈ মন আছে তেতিয়াহ'লে ক'ব লাগে আকৌ। মই তোমাৰ মনৰ কথা বুজি পাওঁ নেকি? তুমি যে তেনেকৈ ক'বলৈ আহিছা, কি হ'ল তোমাৰ? কি কৰিলোঁ? একো নকৰাই, সদায়তো ময়ে কৰোঁ। তোমাৰ লগত কথা পতাই বেকাৰ। তুমি এইখন ঘৰত থাকি নাথাকি একো লাভেই নাই। মোৰ কেয়াৰ ল'বলৈ নোৱাৰা তুমি। যাবাগৈ ঘৰলৈ, নালাগে ইয়াত থাকিবলৈ। কি তুমি মোক কি ক'লা আদি? মই ঘৰলৈ যাবগৈ লাগে? অ' এতিয়া বুজিছোঁ তোমাৰ কথা। মই এইখন ঘৰত আছোঁ কাৰণে তুমি বেয়া পোৱা? হ'ব দিয়া, তুমি যদি সঁচাকৈ মই ঘৰলৈ যোৱাটো বিচাৰিছা তেতিয়াহ'লে আজিয়ে যামগৈ, নাহোঁ আৰু কেতিয়াও ইয়ালৈ। তোমাৰ কি হয় নাজানো। তুমি গ'লে মই ভালেই পাওঁ, অন্ততঃ শান্তিকৈ কেইদিনমান থাকিব পাৰিম। তুমি থাকিও একো লাভ নাই, নাথাকিও একো লাভ নাই। যোৱা, যাবলৈ আছে এতিয়া, ওলাই যোৱা। আদি আজি মোক ইমান ডাঙৰ কথা এটা কৈ দিলে, মোক ঘৰলৈ যাবগৈ ক'লে। আদি মোক ভালেই নাপায়, ইমান বছৰে ভাল পোৱা অভিনয় কৰিছিল, এনেই মোক বিয়া কৰালে। মই সঁচাকৈ কৈছোঁ, এইখন ঘৰলৈ আৰু মই কেতিয়াও নাহোঁ। আজি মই যামগৈ ঘৰলৈ, মা পাপাক সকলো কথা কৈ দিম মই। আজি মোক ইমান বেয়াকৈ কৈছে, মই কেতিয়াও মাফ নকৰোঁ আদিক। বৃষ্টি কি কৰি আছা? ব'লা এনাই ঘৰলৈ যাওঁ, এতিয়া ওলোৱা, দেৰি নকৰিবা। আমি এতিয়া এনাই ঘৰলৈ যাম, কিন্তু মা এনাই ঘৰলৈ তুমি ঘপককৈ ওলাইছা যে? ককা মাতিছে নেকি আমাক? কোন কোন যাবানো মা? পাপাও যাবনে আমাৰ লগত? কিয় পাপা নগ'লে নোযোৱা নেকি? মই তোমাক ওলাবলৈ কৈছোঁ বৃষ্টি, সোনকালে কৰা। তোমাৰ পাপা নাযায় আমাৰ লগত, মই আৰু তুমি যাম। আৰু ইমান কুৱেশ্যন কৰি নাথাকিবা মোক, মোৰ খং উঠি যায়, এনেই মূৰটো গৰম হৈ আছে। সোনকালে কৰা, দেৰি নকৰিবা। পাপা নাযায়? মই আকৌ পাপা যাব বুলি ভাবিছিলোঁ আমাৰ লগত। হ'ব দিয়া মা, মই ওলাগৈ। কিন্তু কাইলৈ আহি যাম দেই, মানে পাপা নগ'লে ভাল নালাগিব নহয়। মই তোমাকো এৰিব নোৱাৰোঁ, পাপাকো এৰিব নোৱাৰোঁ, সেইটো কাৰণে কাইলৈ ৰাতিপুৱাই ঘৰলৈ আহি দিম। ৰাহুল, এতিয়া কোৱাচোন কেনেকুৱা লাগিছে? মোৰ কিন্তু বহুত ভাল লাগিছে। ভালেই হ'ল বেলুনখিনি এনেকৈ লগাই দিছোঁ, অথনি বেয়াহে লাগিছিল দেখিবলৈ। তুমি এটা কাম কৰা, তুমি লৈ থকা বেলুনখিনিও ইয়াতেই লগাই দিয়া, ভাল লাগিব দেখিবলৈ, এগালমান হৈ যাব। নাই নাই আদিত্যদা, এই বেলুনখিনি আৰু ইয়াত নলগাওঁ, বহুত বেছি হৈ যাব। এটা কাম কৰোঁ, বাহিৰত লগাই দিওঁ, তেতিয়া দেখিবলৈ ভাল লাগিব। অঁ হয় নেকি ৰাহুল? হ'ব দিয়া তেতিয়াহ'লে, তুমি যি ভাল দেখা কৰা। অৱশ্যে ভিতৰজনীকৈ দেখিবলৈ ধুনীয়া লাগিছে, বাহিৰতো যদি বেলুন লগাই দিওঁ ভাল লাগিব দেখিবলৈ। ব'লা ব'লা, অলপ সৰুকৈ লৈ যাওঁ, লগাই দিওঁগৈ ভালকৈ, মেঘৰো মনটো ভাল লাগি যাব। তাইক যে কেনেকৈ ঘৰলৈ মাতিম সেইটোহে ভাবি আছোঁ। তাই নাহিবই, কিবা এটা বুদ্ধি কৰিব লাগিব আৰু তেতিয়াহে আহিব। তাই কিন্তু বহুত বেয়াকৈ খং কৰি আছে মোৰ ওপৰত, হাঁহিয়ে উঠিছে। আদিত্যদা এটা কাম কৰিব, মেঘাবৌক আপোনাৰ গা বেয়া বুলি কৈ দিব, তেতিয়া লগালগ ঘৰলৈ আহি যাব। অঁ ৰাহুল, তুমি কিন্তু ভাল বুদ্ধি দিছা। তেনেকুৱাই কৰিব লাগিব, মোৰ গা বেয়া বুলি ক'লে তাই দৌৰি আহিব ঘৰলৈ। থেংক ইউ ৰাহুল, তুমি মোক বহুত ডাঙৰ হেল্প কৰিলা। ব'লা এতিয়া সোনকালে বেলুনখিনি লগাই লওঁগৈ। মেঘা তয়ো যে আৰু আদিতো ধেমালিছে কথাষাৰ কৈছিল, তোৰ ঘৰলৈ যোৱাগৈ বুলি কোৱাৰ কাৰণে তই যে গুচিয়ে আহিবি, সেইটো কিবা কথা হ'ল নেকি? তোৰ পাপা আৰু মোৰ মাজতো বহুত কাজিয়া হৈ থাকে, মইতো ঘৰলৈ যোৱাগৈ নাই। চা এইবোৰ সৰু কথা, এই সৰু সৰু কথাবোৰত এনেকৈ মুখ ফুলাই থাকি একো লাভ নাই। মা সেইটো সৰু কথা নহয়, আদিয়ে মোক সেই কথাটো কেতিয়াও কোৱা নাছিল, কিন্তু কালি ক'লে, সেইটো কাৰণে মোৰ বহুত বেছি খং উঠিছে। আৰু মই জানো আদিয়ে মোৰ লগত ধেমালি কৰা নাই, সঁচাকৈয়ে ক'লে। ভালে কৰিলোঁ মই যে গুচি আহিলোঁ, সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ মই। চাওঁচোন মোৰ অবিহনে কেনেকৈ থাকে। তুমি আৰু ঘৰলৈ নোযোৱা? তুমি সঁচাকৈ কৈছানে? তুমি মোক মিছা কথা ক'লা ন? তুমি ঘৰলৈ নোযোৱা বুলি জনা হ'লে মই তোমাৰ লগত কেতিয়াও নাহিলোঁ হয়। মা, মই পাপাক এৰি থাকিব নোৱাৰোঁ দেই, তুমি মোক ঘৰলৈ আজিয়ে লৈ যাব লাগিব। যাবা নাই কোৱাচোন? মোৰ পাপালৈ বহুত মনত পৰিছে। বৃষ্টি অনবৰতে পাপা পাপা কৈ নাথাকিবা, তুমি এতিয়া সৰু হৈ থকা নাই নহয়, ডাঙৰ হ'লা। আৰু কালি আহিছোঁহে, আহি
বেছি যাওঁ যাওঁ লাগিলেই নে তোমাৰ যদি ঘৰলৈ যাবলৈ মন গৈছে তেতিয়াহ'লে যোৱা ককা কোৱা গৈ থৈ আহিবলৈ মই কিন্তু নাযাওঁ মই ইয়াতে থাকিম ঠিক আছে মা তুমি থাকিবা মই কিন্তু সঁচাকৈ যামগৈ আজি তুমি কালিয়ে ঘূৰি যাম বুলি কৈছিলা কিন্তু নগ'লা আৰু ক'লা যে আজি ৰাতিপুৱা 8টা বজাত তুমি ঘৰলৈ যাবা কিন্তু এতিয়া 10টা বাজিল তুমি এতিয়া নাযাওঁ বুলি কৈছা মই নাথাকোঁ মই ঘৰলৈ যাম পাপালৈ মোৰ মনত পৰিছে বৃষ্টি কি কথা ক'বলৈ আছে কোৱাচোন সোনকালে ককা এনাই কৈছোঁ শুনা কালি যে পাপাই মাৰ লগত জানি বুজি কাজিয়া কৰিলে কিয় জানা আজি যে মাৰ বাৰ্থডে হয় পাপা ককা আইতাই চবেই মিলি ছাৰপ্ৰাইজ দিব আমাৰ মাক তোমালোকে নক'বা দেই মই আজি এতিয়াই ঘৰলৈ যাব লাগিব ডেক'ৰেশ্যন কৰিব আছে নহয় পাপাহঁতে কৰিয়ে আছে বাৰু ময়ো কৰিম আৰু মাক এতিয়ালৈকে পাপাই উইচেই কৰা নাই সেইটো কাৰণে মাৰ আৰু খং উঠিছে তোমালোকে কথাটো নক'বা দেই মই তোমালোকে কৈছোঁ ককা তুমি ব'লা মোক এতিয়াই থৈ আহিবাগৈ গধূলি পাৰ্টি কৰিব লাগিব নহয় অঁ হয় নেকি বৃষ্টি সেইটো কাৰণে আজি তোমাৰ মাক এতিয়ালৈকে উইচ কৰা নাই মই তাকে ভাবিছোঁ কি হ'লনো বাৰ্থডে পাহৰিলে নেকি এই তোমাৰ মাৰ সেইটো কাৰণে বেছি খং উঠি আছে ভালেই তেতিয়াহ'লে পিছে তোমাৰ মাক ঘৰলৈ কেনেকৈ লৈ যাবা তোমাৰ মাতো ঘৰলৈ নাযায় আজি দেখিছা নাই ইমান বেয়াকৈ খং কৰি আছে সেইবোৰ মই নাজানো নহয় পাপাইহে জানিব কিন্তু পাপাই মোক এতিয়া ঘৰলৈ মাতিছে ডেক'ৰেশ্যন বহুত কৰিবলৈ আছে নহয় ককা ব'লা তুমি মোক ঘৰত থৈ আহিবাগৈ মাক থাকিবলৈ দিয়া ইয়াতে গধূলি 5টামান বজাত তোমাক ফোন কৰিম তাৰপিছত তুমি মাক ফোনটো দি দিবা দেই তাৰপিছত কিবা এটা বুদ্ধি কৰিব লাগিব তেতিয়াহে মা ঘৰলৈ যাব জীয়াতিয়া কি কৰি আছা বাবা আমাৰ জীয়াতিয়াই লুকাই লুকাই লুচি পুৰি খাই আছে মাক নিদিয়ে খাবলৈ দিয়ে আকৌ খাই চাওঁ খোৱা ধেমালি কৰিছোঁ আজি আমাৰ ঘৰত বহুত ডাঙৰ পাৰ্টি হ'ব তোমালোকৰ মেঘা মাহীৰ বাৰ্থডে আছে নহয় আজি বহুত মিঠাই খাবলৈ পাবা তোমালোকে ভাল লাগিব দেই ডাঙৰ ডাঙৰ কেক খাবলৈ পাবা মা বহুত হৈ গ'ল আৰু মই সহ্য নকৰোঁ অলপ সময়ৰ কাৰণে মই ভাবিছিলোঁ আদিয়ে মোৰ লগত ধেমালি কৰি আছে কিন্তু দেখিলা নহয় আজি মোৰ বাৰ্থডে উইচ নকৰিলে আদিয়ে মই এই দিনটোৰ কথা কেতিয়াও নাপাহৰোঁ সঁচাকৈ মই বহুত দুখ পালোঁ মনত আদিক মই মাফ নকৰোঁ কেতিয়াও আৰু সেইখন ঘৰলৈ নাযাওঁ যেতিয়ালৈকে আদিয়ে মোক নিবলৈ নাহে তেতিয়ালৈকেতো নাযাওঁৱেই ইয়াতে থাকিম মেঘাৰ কথাবোৰ শুনি মোৰ হাঁহিয়ে উঠিছে তাই এতিয়ালৈকে গমেই পোৱা নাই আদিয়ে যে তাইক ছাৰপ্ৰাইজ দিব পিছে বৃষ্টিয়ে কেতিয়া ফোন কৰিব এতিয়াতো 5টা বাজিবলৈ হৈ গ'ল হ'ব দে মেঘা আদিয়ে তোক উইচ নকৰিলে কি হ'ল আমি আছোঁ নহয় তোৰ বাৰ্থডে আমি চেলিব্ৰেট কৰিম তোৰ পাপাক কৈছোঁ মই অলপ মাংস লৈ আনিবলৈ খাম দেই একেলগে অঁ আনন্যাই ফোন কৰিছেচোন মেঘা তই কথা পাতচোন আনন্যা কিয় ফোন কৰিছা মই এতিয়া কাৰো কথা পাতিব বিচৰা নাই আৰু তুমি যদি দাদাৰ বিষয়ে ক'বলৈ বিচাৰিছা কিবা তেতিয়াহ'লে মই একো নুশুনো মই সেইখন ঘৰলৈ নাযাওঁ বাছ সিমানেই ক'লোঁ এতিয়া ফোন ৰাখিছোঁ পিছত যদি কথা পাতিবলৈ মন যায় তেতিয়াহে কথা পাতিম বৃষ্টি তুমি সঁচাকৈ কৈছানে কি হ'ল তোমাৰ পাপাৰ ৰ'বা বৃষ্টি মই ঘৰলৈ এতিয়াই গৈ আছোঁ টেনশ্যন নল'বা ডক্টৰক মাতিবলৈ কোৱাচোন পেহী কি হৈছে বাৰু অঁ মা আদি বোলে বেহুচত পৰি গ'ল মই এতিয়াই ঘৰলৈ যাব লাগিব পাপাক কোৱাচোন মোক থৈ আহিবলৈ মোৰ বহুত টেনশ্যন হৈ গৈছে বৃষ্টি তুমি টেনশ্যন নল'বা দেই মই গৈ আছোঁ ৰ'বা ককাৰ লগত আদি আদি তোমাৰ কি হৈছে উঠাচোন আদি মোক মাফ কৰি দিয়া মই তোমাক এৰি থৈ কেতিয়াও নাযাওঁ আদি কি হৈছে তোমাৰ আনন্যা ডক্টৰক সোনকালে ফোন কৰা মোৰ বহুত টেনশ্যন হৈ গৈছে তোমাৰ মাক দেখিছা মায়ে সঁচাকৈ তোমাৰ পাপাৰ গা বেয়া হ'ল বুলি ভাবিছে মায়েতো গমেই পোৱা নাই আমি যে মাক ছাৰপ্ৰাইজ দিবলৈ লৈছোঁ
তোমাৰ মিছাকৈ ক'লো আমি চবেই অ পাপা উঠাচোন দেখিছা নাই মা ইমানকৈ কান্দিছে তুমি আৰু মিছা কথা কৈ নাথাকিবা কৈ দিয়া মেঘা তোমাৰ যে একো হোৱা নাই হ্যাপি বার্থডে মেঘা সারপ্রাইজ হ্যাপি বার্থডে মাই ডিয়ার ওয়াইফ ডেকোরেশনটো কেনেকুৱা লাগিছে মেঘা ভাল লাগিছে নাই এই সকলোবোৰ আমি চবেই মিলি কৰিছোঁ অনলি ফৰ ইউ ৱাও ইমান ধুনীয়া লাগিছে ডেকোৰেশ্যনটো থেংক ইউ ছ' মাছ আদি মোৰ বিশ্বাস হোৱা নাই আজি মোৰ বাৰ্থডে দিনাখন মই ইমান ধুনীয়া ডাঙৰ ছাৰপ্ৰাইজ এটা পাইছোঁ সকলোকে থেংক ইউ ৱাও সঁচাই মোৰ মনটো আজি বহুত ভাল লাগিছে তোমালোকে আগৰ পৰা প্লেনিং কৰি থৈছিলা ন সেইটো কাৰণে মোক মাৰ ঘৰলৈ পঠাই দিলা থেংক ইউ আৰে ইমান ধুনীয়া কেক ৱাও আজি মই 2টা কেক কাটিম ৱাও কেকৰ ডিজাইনটো ইমান ধুনীয়া লাগিছে আদি এই কেকটো তুমি মোৰ কাৰণে আনিছা ন ডিজাইনটো দেখিয়ে গম পাইছোঁ ধুনীয়া লাগিছে দেই ৱাও আজি মই 2টা কেক কাটিম তাকো ইমান ধুনীয়া ধুনীয়া কেক অ মা তোমাক সাৰপ্ৰাইজ দিয়া প্লেনটো কাৰ আছিল জানা ককা আৰু পাপাৰ আছিল আমি চবেই হেল্প কৰিছোঁ ককা আৰু পাপা মা তুমি এতিয়া ৰৈ থাকিব নালাগে সোনকালে কেক দুটা কাটা ফাৰ্ষ্টে তুমি পাপাই দিয়া কেকটো কাটা তাৰপিছত আমি দিয়া কেকটো কাটিবা হ'বনে বোৱাৰী ৰৈ থাকিব নালাগে সোনকালে কেক কাটা আমি চবেই খাবলৈ ৰৈ আছোঁ নহয় মোৰ ফালৰ পৰাও হেপী বাৰ্থডে দেই আজি তোমাৰ দিনটো বহুত ভালকৈ পাৰ হওক তাৰে আশা কৰিছোঁ আৰু সদায় এনেকৈ হাঁহি থাকিবা তেতিয়াহে ভাল লাগিব মোৰ একমাত্ৰ বোৱাৰী নহয় জানো তুমি কাটা কাটা কেক কাটা থেংক ইউ এন ভাল লাগিছে আজিৰ দিনটো কিন্তু মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় আৰু সদায় কাৰণে মোৰ মনত থাকিব ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা পাইছোঁ আজি ফাইনেলি বাৰ্থডে কেক কটা হৈ গ'ল এতিয়া খোৱাৰ কাৰণে ৰেডি কৰিব লাগে নহয় আনিন্যা ব'লা খোৱাৰ কাৰণে তুমি আৰু মই ৰেডি কৰোঁগৈ মেঘা তই কেক কাটি চবকে খাবলৈ দি দে আমি এতিয়া কেক খাম আচ্ছা ঠাই মোক যে সৰহকৈ কেক খাবলৈ দিব লাগিব আৰু ক্ৰীম অলপ বেছিকৈ দিবা দেই ক্ৰীম খাই মোৰ বহুত ভাল লাগে আদি তুমি মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ দিলা মোৰ মনটো বহুত ভাল লাগিলে কিন্তু মই তোমাক এতিয়াও বেয়া পাই আছোঁ তুমি মোক মিছাকৈ কিয় কৈছিলা তোমাৰ গা বেয়া বুলি মই কিমান ভয় খাইছিলোঁ সেইটো মই জানো টেনশ্যন বহুত হৈ গৈছিল মোৰ এনেকুৱা মিছা কথাবোৰ কিয় কোৱাচোন একেবাৰে ভাল নালাগে মোৰ আৰু কেতিয়াও তেনেকৈ নক'বা নহ'লে কিন্তু মই তোমাৰ লগত কেতিয়াও কথা নাপাতোঁ হয় নেকি মেঘা হ'ব দিয়া আজিৰ পৰা মই তোমাক আৰু কেতিয়াও মিছা কথা নকওঁ এতিয়া বেয়া পাই নাথাকিবাচোন হাঁহি দিয়া আৰু মই কি কৰোঁ কোৱা মোৰ হাতত কোনো উপায় নাছিল মই তোমাক মোৰ গা বেয়া বুলি ফোন কৰি নোকোৱা হ'লে তুমিতো আজি নাহিলাই হয় আৰু তুমি নহা হ'লে তোমাৰ বাৰ্থডে চেলিব্ৰেট কেনেকৈ কৰিলোঁ হয় তাতে তোমাৰ কাৰণে ইমান ডাঙৰ ছাৰপ্ৰাইজ থৈ দিছিলোঁ সেইটো কাৰণে এটা মিছা কথা ক'বলগীয়া হ'ল হ'ব দিয়া পাহৰি যোৱা সেইবোৰ মেঘা এই গিফ্টটো মই তোমাৰ কাৰণে আনিছোঁ লোৱা ৱাও আদি এই গিফ্টটো সঁচাকৈ মোৰ কাৰণে আনিছানে কি আছে ইয়াত কোৱাচোন তাৰপিছত খুলিম মেঘা ইয়াত কি আছে সেইটো মই তোমাক কিয় ক'ম তোমাকহে চাবলৈ দিছোঁ চাবা আকৌ কি আছে কিন্তু মেঘা গিফ্টটো এতিয়াই নুখুলিবা মই তোমাক ৰাখি থ'বলৈহে দিছোঁ পিছত খুলি চাবা কি আছে এতিয়া ব'লা বাহিৰলৈ যাওঁ তোমাৰ কাৰণে আৰু এটা ছাৰপ্ৰাইজ আছে কিন্তু মই এতিয়া সেই ছাৰপ্ৰাইজটো নিদিওঁ অলপ পিছত দিম হ'বনে ব'লা যাওঁ বাহিৰলৈ কি আৰু এটা ছাৰপ্ৰাইজ আছে আদি আকৌ কি ছাৰপ্ৰাইজ দিবা কোৱা না মই এতিয়া জানো লাগিছে আৰু গিফ্টটো এতিয়া খুলিবলৈ কিয় মানা কৰিছানো মোৰ চাওঁ লাগিছে নহয় তুমি মোক কি দিছা এতিয়া চাওঁ নেকি প্লিজ নহ'ব মেঘা মই তোমাক মানা কৰিছোঁ নহয় তুমি পিছত চাবাচোন পিছত গম পাবাইচোন মই তোমাক কি দিছোঁ এতিয়া চালেহে হয় নেকি নালাগে এতিয়া চাবলৈ এনেকৈ ৰাখি থৈ দিয়া ব'লা বাহিৰলৈ যাওঁ আমি খাই লওঁ কিবা কিবি ভোকো লাগিছে নহয় ব'লা মেঘা এইটো লোৱা মোৰ ফালৰ পৰা তোমাৰ কাৰণে হেপী বাৰ্থডে এতিয়া নুখুলিবা দেই পিছত খুলি চাবা মই তোমাক কি দিছোঁ লোৱা মেঘা
আৰু এইটো মোৰ ফালৰ পৰা লোৱা এতিয়াই নুখুলিবা দেই পিছত চাবা লোৱা মেঘা ভালকৈ ৰাখি থৈ দিয়া থেংক ইউ পাপা আৰু মা মই আজি বহুত হেপী অঁ হেপিটো হ'বই লাগিব তোমাক আমি ইমান ধুনীয়া ছাৰপ্ৰাইজটো দিলোঁ মেঘা আমি সঁচাকৈ বহুত লাকি তোমাৰ দৰে এজনী বোৱাৰী পালোঁ তুমি হ'লে এনেকৈয়ে থাকিবা বুজিলা এতিয়া যোৱা গিফ্টকেইটা ধুনীয়াকৈ ৰাখি থোৱাগৈ পিছত খুলি চাবা এতিয়াই নুখুলিবা কিন্তু ঠিক আছে মা এতিয়া নুখুলোঁ বাৰু মেঘা হেপী বাৰ্থডে এয়া লোৱা আমাৰ ফালৰ পৰা গিফ্ট এই ৰেড কালাৰ দুটা মোৰ ফালৰ পৰা দিছোঁ এটা তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় কাৰণে আৰু এটা তুমি মোৰ বৌ হয় কাৰণে আৰু এই গ্ৰীণ এণ্ড ব্লুটো মেঘাবৌ হেপী বাৰ্থডে আপুনি সদায় সুখী হৈ থাকক তাকে বিচাৰোঁ আৰু এনেকৈ সদায় হাঁহি থাকিব দেই মেঘাবৌ তেতিয়াহে আপোনাক দেখিবলৈ ভাল লাগে থেংক ইউ অনন্যা ৰাহুল পিছে কোৱাচোন এই গিফ্টকেইটা মই এতিয়াই খুলিব পাৰিম নে পিছত খুলিম মানে পাপা মায়ে মোক পিছত খুলিবলৈ কৈছে তাৰপিছত আদি দিয়া গিফ্টটো মোক এতিয়া খুলিব দিয়াই নাই খুলিব বিচাৰিছিলোঁ কিন্তু পিছত খুলিবলৈ কৈছে তোমালোকৰ কেতিয়াও পিছতে খুলি চাগে ন পিছে অনন্যা তুমি মোক দুটা গিফ্ট দিব লাগে নেকি এটা দিয়া হ'লেও হয় অঁ মেঘা এতিয়া নুখুলিবা গোটেই গিফ্টবোৰ যদি তুমি একেলগে খোলা তেতিয়া বেছি ভাল লাগিব আৰু মই তোমাক কৈছোঁৱেইচোন এটা গিফ্ট তুমি মোৰ বৌ হয় কাৰণে আৰু এটা তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় কাৰণে নহ'লে তেনেকৈয়ে দিছে থেংক ইউ পিছে প্ৰত্যেক বছৰে লাগিব দেই এনেকৈ তেতিয়াহে ভাল লাগিব মোৰ মনটো তোমালোকৰ পৰা মই টোটেল 4টা গিফ্ট পাম